আজি বিষ্ণু ৰাভা এম ই স্কুলত ভ্ৰমণ কৰিবলৈ আহিছোঁ আৰু ইয়াতে গম পালোঁ ইয়াতে শিক্ষক ষ্টুডেণ্ট আছে আমাৰ 147 আৰু লগত শিক্ষক আছে 5 জন ঠিক আছে কিন্তু ইয়াতে পানীৰ সুবিধা নাই মেন স্কুলটো বনাইছে ইয়াতে MDM দিয়ে খাবলৈ ছাত্ৰ ছাত্ৰী কিন্তু ইয়াতে পানীৰ সুবিধা নাই গতিকে আমাৰ চৰকাৰক অনুৰোধ যে ইয়াতে MDM দি আছে কিন্তু পানী সুবিধা কৰি দিয়া নাই ইহঁতে কেনেকুৱা খাব তো গতিকে এই বিষ্ণু ৰাভা এম ই স্কুলত অতি সোনকালে পানীৰ ব্যৱস্থা কৰি দিয়ে লাগে আৰু লগত ইয়াতে MDM দি আছে কিন্তু সিহঁতৰ কাৰণে MDM বনাবৰ কাৰণে যোনটো ৰান্ধনী ঘৰ ভাত ৰান্ধনী ঘৰ এই ৰান্ধনী ঘৰটো নাই ইয়াতে তো গতিকে অসম চৰকাৰক আমি সেইটোৱে দাবী কৰোঁ যে নেকি বিষ্ণু ৰাভা এম ই স্কুলৰ ৰান্ধনী ঘৰ এখন নাই তো সেই ঘৰখন অতি সোনকালে বনাই দিয়ে সমস্যা বহুত আছে প্ৰত্যেকখন স্কুল আজি আমাৰ 5খন স্কুল ভ্ৰমণ কৰা হ'ল অলপ আগতে আজিয়েই খেৰখেৰীয়া প্ৰাথমিক বিদ্যালয়ত ভ্ৰমণ কৰিবলৈ গৈছিলোঁ তাতো বহুত অসুবিধা তাতো পানীৰ অসুবিধা বহুত তাতো পানীৰ সুবিধা কৰি দিয়া নাই চৰকাৰে তো আমি সেইটোৱে আবেদন কৰিব বিচাৰিছোঁ অসম চৰকাৰক আৰু সেইটোৱে আমি দাবী কৰিব বিচাৰিছোঁ আৰু দাবী কৰি আছোঁ যে যিমান স্কুল আছে তাতে আমি সুবিধাবিলাক যি আছে স্কুলত সেই সুবিধাবিলাক দিব লাগে কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে সুবিধা পোৱা নাই